নিৰাপত্তাহীনতাত এজন অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত এবাৰ দুবাৰ নহয় তিনিবাৰকৈ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ ঘৰত চুৰে চলালে লুটপাট লুটিলে নগদ ধন সহ সোণৰ অলংকাৰ জাগিৰোডৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত দুৰ্গেশ ৰঞ্জন দেৰ বাসগৃহত চুৰৰ চাফাই অভিযান গৃহস্থ নথকাৰ সুযোগত চুৰে চলালে লুটপাট গ্ৰিল আৰু দৰ্জা ভাঙি লুটিলে নগদ ধন অলংকাৰ অৱসৰপ্ৰাপ্ত এজন অতিৰিক্ত উপায়ুক্ত নিৰাপত্তাহীনতাত ভুগিবলগীয়া হোৱাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আমি মানে কলকাতালৈ গৈছিলোঁ আৰ্জেণ্ট কামত আহি ঘৰত চাওঁ যে ঘৰে চোৰ সোমাই পিছফালেদি সোমাই একদম গ্ৰিল ভাঙিছে দৰ্জা ভাঙিছে সোমাই একদম মোৰ আলমাৰি একদম তছনছ কৰি দিছে মোৰ মিছেছৰ আলমাৰি তছনছ কৰি দিছে ওপৰত দুটা আলমাৰি আছিল এই দুটা আলমাৰি একদম উলট পালট হৈ সব কাগজ ওলাইছে কাপড় কানি সব ওলাইছে ওলাই আমার এই আলমারিত মোর মিশ্র আলমারিত প্রায় 1 লাখ টাকার মতো আছে তো অ্যাকচুয়ালি ফিগারটা কম নোৱাৰো মোটামুটি মানে 1 লাখ টাকা আছিলে আৰু তেওঁৰ এটা সৰু চেইন এটা আছিল সোণৰ চেইন এই সোণৰ চেইনটো মিচিং আৰু